কৃষ্ণ শ্ৰীকৃষ্ণৰ দ্বাৰা সাগৰৰ মাজত দুৰ্গ নিৰ্মাণ আৰু নগৰবাসী স্থানান্তৰকৰণ। দুলৰী কাল যবনেহু নগৰ বেৰিলা দেখিলন্ত দামোদৰে বলভদ্ৰ সমেহিত আলোচন্তে ভকত দায়াতৰে দেখিও কদা যাদৱ বংশৰ ধৈত হন্তে ভৈল ভয় ইকাল যৌৱন আৰু জৰা সন্ধ দুয়ো হতু আতিশয় ৰাম তিনি কোটি ম্লেছ বেৰিলে আমাক জানাবৰ ভৈল মন্দ আজি বা কালি বা পৰহুই কিবা আজি আছে জৰাসন্ধ সপ্তদশ বৈকুহিনী হেনা মাৰিলোহু তৰ বাৰ আৰু বা কতুক সৈন্য সাজি আগে নজানো দুৰাচাৰ আমি ভাইও দুই ভা এৰাম আমি দুই ভাই ইহাক যুজন্তে যদি আখে জৰাহুত বান্ধৱ গণক কাটি মাৰি জুনো দুৰ্গতি কৰে বহুত এৰাম কিবা ইয়াকে বেৰি অবংশকে ধৰি জুনুৰে নিজৰ এবেগে আমাৰ জীৱন ধিক্কাৰ পাইব আমি বৰ ৰাম হেন জানিয়াগে ভকত ৰাখিত কৰো আজি এক কাজ মনুষ্য যেন লংঘিমে নপাৰে আজি দুৰ্গম ৰাজ বন্ধুগণ মানে ধৈয়া হেহি থানে যৌৱনৰ লৈব প্ৰাণ এহি আলুচিয়া কমল নয়ন চিন্তিলন্ত সেহি থান বিশ্বকৰ্মা দেশ কৰিলা সাজিও মোৰ নগৰ সমুদ্ৰৰ মধ্যত আতি মনোহৰ সৰ্বজন ৰুচিকৰ কৃষ্ণৰ আদেশ শিৰত ধৰিয়া তেতিক্ষণে শিল্পী ৰাজে দ্বাদশ যোজন নগৰ নিৰ্মিলা অগাধ সাগৰ মাজে ৰাম নগৰ কজুৰি মহাযত্ন কৰি গঢ় দিলা ভয়ংকৰ ইয়াচুক মানুহ আন কৰে বাপে
চাপিবে তাৰ ওচৰ চাৰিখান দিব দিলা সিংহ দ্বাৰ দেখিতে আতি বিৰিংগ অতি কপাত আকাশ লংঘিয়া জলে সুবৰ্ণৰ সিংহ বিশ্বকৰ্মে যত জানন্ত আপুনি চিত্ৰকৰ্মে আছে মান কৃষ্ণৰ ইংগিতে নিৰ্মিলা সমস্তে দেখি তাক বিদ্যমানে বহুক গৃহৰ যেহেন মন্দিৰ সেহিমতে বিৰচিলা হাতী শাৰী কৰি অসংখ্যাত শাৰী মণ্ডল যেন ঠেকিলা ৰাজপন্থ যত ৰচিলা আগত পাছে পাছে উপপথ আঙ্গিনা চোতাল জলে দুয়ো হাতে দেখি পুৰে মনোৰথ ৰাম পতিক কতি কাটি উৎসৱ কৰি গৃহৰ বান্ধিলা কান্থি অতিকৰ স্তম্ভ সুবৰ্ণৰ কুম্ভ মুকুতাল গাইলা গান্ধী নানা ৰত্নে চাইলা মানিক গাইলা ইন্দ্ৰনীলে দিলা বাৰ সুবৰ্ণৰ ঘট দিলা হাৰি হাৰি জলে আতি চমৎকাৰ মৈৰা পাৰাৱত নৃত্য কৰে তাত গৃহৰ পৰে পৰি ৰজতৰ সিংহ দিলা দুই হাৰি আজি আতি ৰম্য কৰি গৃহভূমি যত মহামৰকত ঢালিয়া ভালে নিৰ্মিলা সতী হয় শাল ৰন্ধন মন্দিৰ ভাবে ভাবে বিৰচিলা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ যত সাজিলা বে মন্দিৰ সবাৰে মাজত ৰাজাৰ বাস সাজিলা তিৰুচিৰ ৰাম মাধৱৰ মন্দিৰ সাজিলা ত্ৰৈলোক্যত মনোহৰ সুমৰণে যাক পাতে খণ্ডয় নাহি যাৰ পততন্ত ৰাম সুৰতৰু গণ দিবয়ু পৱন নিমিলন্ত কুলে কুল ৰম্য সৰোবৰে পুষ্পিত কমলে ভ্ৰমৰে কৰয়ত ছবি
হে ৰাম হে নয়ন দ্বাৰকা পুৰী অজাইলা ঈশ্বৰ হৰি অনিলা সকলে দেৱগণে তত জীৱা বস্তু আছে অবে দিয়া পতাই লন্ত প্ৰণামিয়া কৃষ্ণৰ চৰণে। ৰাম সুধৰ্মা সভাক ইন্দ্ৰে প্ৰথমে দিলন্ত জানি আৰু মহাপুষ্প পাৰিজাত সিহ ভাত থাকিনৰে ক্ষুধা তৃষ্ণা নাজানয় নাহি জৰা মৰণ বিঘাত। হে ৰামে কখান কৰ্ম শ্যাম সৰ্বশুক্ল মনোৰম অসংখ্যাত ঘোৰা মনোজয় আপুনি বৰুণে জানি ৰংগে দিয়া পঠাই লন্ত কণিয়াতি অনেক ৰাম নিধিপতি কুবেৰেও অষ্টনিধি পঠাইলন্ত পদ্ম মহাপদ্ম আদি কৰি ধনে ধান্য একতিলে পূৰ্ণ ভৈল মহাৰত্ন মাধৱৰ দ্বাৰকান গৰি। হে ৰামানুহ সিদ্ধ সাধ্য যাক যেন অধিকাৰ দিয়া সন্ত আপুনি মুৰাৰী হেহি বস্তু আনি কৃষ্ণ তৱৰ পিলা জানি অনেক ভকতি স্তুতি কৰি। ৰাম যোগেশ্বৰ হৰি পাছে মথুৰাত যত আছে অনেক ভকতি স্তুতি কৰি যোগেশ্বৰ হৰি পাছে মথুৰাত যত আছে আপোন ভকত নৰ নাৰী। হে ৰাম সমস্তকে যোগ বলে নিয়া প্ৰভুৱে কতিলে কৈলা হেহি দ্বাৰকান হে ৰাম কেনমতে আমি ভৈলা ইবা কোন দেখ হেন তাক নাজানিলা একজনে
মহাৰত্ন গৃহপক্ষী মাধৱৰ প্ৰসাদত থাকিলা পৰম ৰংগমনে এৰাম মথুৰাক হৰি আখি বলু কবুলিলা সাখী দাদা তুমি থাকা এহি ঠাই ৰাখিবা নগৰক মই কালা যুৱনক উপায় হৰি আখোজাই এ ৰাম বলভদ্ৰে হাস্য কৰি বুলন্তে চলিও হৰি আমাত লাগিল ইটো কাজ এ নশুনি বনমালী একেশ্বৰে জান্ত ছোৱালী ভৈল সিংহ দুৱাৰৰ বাজ এৰাম তেজি নিজ অস্ত্ৰ শস্ত্ৰ ৰুটি অতীত বন্ধিয়া বস্ত্ৰ ক্ষুধা হাতে জান্ত ভূমি পাৱে গলে দুলে বনমালা মুখে জলে সখী কলা পৰম মোহন ভংগী ভাৱে এ ৰাম শুনা শুদ্ধ বধুগণ কৃষ্ণৰ চৰিত্ৰ যেন তাক কোনে কহি পাৱে হিমা আগৰ নগৰে হুৱে পাপী বৈকুণ্ঠ পাৱে এন তাপ মহিমা এৰাম অদ্ভুতৰো অদভূত ইটো দে দৈৱ কিৰসুত জানি আক তেজি সংশয় যাৰ এক নামি ডাকে সকলে পুণ্যক পাৱে নিখিল পাতক কৰি ক্ষয় এৰাম তাহাৰ কথাক যিটো শুনি আমাদৰতে যে তাহাৰ সমান নাহি পাপী হেন জানি মুকুন্দৰ গুণ নাম মনোহৰ হৃদয়ত ধৰা আকচাপি এ ৰাম কৃষ্ণে কে পৰম ইষ্ট জানা তাক নিষ্টে নিষ্ট
নহবে তেজা তত্ত্ব কাম নিয়নন্ত কন্দলি ভনে গতি নাহি কৃষ্ণ বিনে নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ হৰি